হেল্ল' বন্ধুসকল, মোৰ নাম অভিনৱ। মোৰ চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, যেনেধৰণে আপোনালোকক কোৱা হৈছিল যে 7 ফেব্ৰুৱাৰী 2026 তাৰিখে প্ৰথম CM-AAA 2.0 মুকলি কৰা হ'ব। তো ফাইনেলি যোৱাকালি অৰ্থাৎ 7 ফেব্ৰুৱাৰী 2026 তাৰিখত ৭৫,০০০ নিবনুৱা যুৱক যুৱতীৰ বাবে CM-AAA আঁচনি মুকলি হৈ গ'ল। তো বন্ধুসকল, আপোনালোকে যদি অপেক্ষা কৰি আছিলে, এই ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক। আৰু প্ৰথমতে যিখন আপোনালোকৰ শিডিউল লিষ্ট আছিলে, তাত দুখন লিষ্ট কিন্তু এতিয়া ৰিচিডিউল কৰা হৈছে। লগতে 1.0 হিতাধিকাৰীসকলৰ বাবে এটা গুড নিউজ আছে, কাৰণ মোৰ ভিডিঅ'বোৰত এইটো কমেণ্ট আহিছে। আপোনালোকে চাব যে বাসু দাস নামৰ এজনে বহুত কেইটা কমেণ্ট কৰিছিলে, তাৰ বাবে মই আপোনাক অশেষ ধন্যবাদ জনাইছোঁ যদি আপুনি ভিডিঅ'টো চাই আছে। CM-AAA 1.0 ছেকেণ্ড কিস্তিটো কেতিয়া দিব? কাৰণ 7 তাৰিখেতো কামৰূপ ডিষ্ট্ৰিক্টৰ যিসকল আছিলে তেওঁলোকে পাইছে। মুখ্যমন্ত্ৰীয়ে নিজে তেওঁ এজন এজনকৈ চেকবোৰ প্ৰদান কৰিছে। আপোনালোকে স্ক্ৰীনশ্বট চাব পাৰিব। প্ৰায় 11মান বজাত প্ৰগ্ৰেমটো আৰম্ভ কৰিছিলে। এতিয়া বহুতে মোক কমেণ্ট কৰি জনাই আছে, মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয়, মোৰ ফোন মেছেজ কল অহা নাই। কিছুমানে কৈছে যে আমাৰ ডিষ্ট্ৰিক্টত কেতিয়া দিব। তো তেনেকুৱাকৈ বহুখিনি মোলৈ মেছেজ আহি আছে। ঠিক আছে, তো আপোনালোকে যদি এতিয়াও গম পোৱা নাই, মই আপোনালোকক কৈ দিছোঁ। ইয়াতে টোটেল 12টাকৈ ডেট ফিক্স কৰিছে। 7 তাৰিখ, 9 তাৰিখ, 11 তাৰিখ, 19 তাৰিখ, 20 তাৰিখ, 16 তাৰিখ, 22 তাৰিখ, 15 তাৰিখ, 10 তাৰিখ, 18 তাৰিখ আৰু 17 তাৰিখ। আৰু এটা আপোনালোকে ইয়াতে চাব যে ধেমাজি আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ কিন্তু এতিয়ালৈকে ডেটটো পাব্লিছ কৰা হোৱা নাই। তো হ'ব পাৰে যে 2 এদিনৰ ভিতৰতে ডেট সহকাৰে নতুন লিষ্ট প্ৰকাশ কৰি দিব। তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। বাকী ইয়াতে আৰু ৰিকমেণ্ডেড আৰু টোটেল হিতাধিকাৰী আছে আৰু ভেনু মানে ক'ত আপোনালোকৰ প্ৰগ্ৰেমটো হ'ব সেইখিনি মেনশ্যন কৰিছে ইয়াত। সেইখিনি মই আপোনালোকক আৰু কৈ নাথাকোঁ, আপোনালোকে চাই ল'ব। এতিয়া আপোনালোকৰ মাজৰে যিসকলে কৈ আছিলে মোৰ মেছেজ কল অহা নাই, মই নাপাওঁ নেকি, তো চাওক তেনেকুৱা নহয়। আপুনি ডেট অনুসৰিহে আপোনাৰ মেছেজবোৰ আহিব। মানে চাব যে 7 তাৰিখত কাৰ আছিলে কামৰূপ ডিষ্ট্ৰিক্টৰ, তো আপুনি চাব যে এইকেইদিন কিন্তু কামৰূপ হিতাধিকাৰীয়েহে মেছেজখিনি বেছিকৈ পাইছে। তো এনেকুৱা হয় মানে প্ৰচেছটো, যিটো আপোনাৰ ডেট দিছে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত আছে, তাৰ আগত সেইটো ডিষ্ট্ৰিক্টৰ মেছেজবোৰ ক্লিয়াৰ কৰিব। এতিয়া আৰু এটা কথা, কিছুমানে কৈছে আমাৰ মেছেজ কল অহা নাই, কিন্তু হোৱাটছআপত CM-AAA যিখন অফিচিয়েল ৱেবছাইট, তো তাৰ পৰা জইন কৰা বুলি এটা মেছেজ আহিছে। তো এইটো কোনো ধৰণৰ ফেক হয় নেকি আপুনি জনাব পাৰে। তো এইটো চাওক আপোনালোকে, এইটো ফেক নহয় কোনো ধৰণৰ, কাৰণ DC-সকলক যিহেতু দায়িত্বখিনি দিয়া হয় যে আপোনালোকে নাম্বাৰখিনি মেছেজ দিব লাগে। তো বেলেগ বেলেগ ডিষ্ট্ৰিক্টক ধৰক কিছুমান মেছেজ বা কল কৰিব, বা এই হোৱাটছআপ যোগে আপোনাক কনফাৰ্ম কৰিব পাৰে যে আপুনি টকাখিনি ইলিজিবল হয়। তো এইখিনি আছিলে 2.0 বাবে। এতিয়া 1.0 যিসকল আছে তেওঁলোকৰ বাবে গুড নিউজ এইটোৱে যে আপোনালোকে 2024ত যিসকলে প্ৰথম কিস্তি পাইছিলে তেওঁলোকৰ এইকেইদিনৰ ভিতৰতে ছেকেণ্ড কিস্তিটো দিব। কেতিয়া দিব ডেটটো কোৱা নাই, কিন্তু যিসকলে 1 লাখ টকা পাইছে গভৰ্ণমেণ্টে তেওঁলোকক ভেৰিফাই কৰিব যে আপোনালোকে 1 লাখ টকাৰে কি কৰিলে, আপুনি বিজনেছত খটালে নে এনে কিবা কৰিলে। তো তেতিয়া যদি ভেৰিফিকেশ্যনৰ সময়ত আপুনি যদি কিবা উপস্থাপন কৰিব পাৰে, তেতিয়াহে আপুনি ছেকেণ্ড কিস্তি পইচাটো পাব। প্ৰথমতে লিষ্টখন উলিয়াব, লিষ্টখন তাৰপাছত বেংকলৈ দিব ধৰক, তাৰপাছত বেংকৰ দ্বাৰাহে আপোনাৰ নেক্সট কিস্তিটো লাভ কৰিব। আশা কৰিলোঁ ভিডিঅ'টোৰ মাজেৰে ইনফৰ্মেশ্যনখিনি পালে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেকুৱা ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।